হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 6টা। আমি মন্দিৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ কি নাই। ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমি গাড়ীত বহিয়ে ল'লোঁ। মই আৰু কুকু বহিছোঁ, আগত দাদা আৰু বৌ আছে আৰু এতিয়া আমি গৈ আছোঁ। আৰু কোৱাই নাই নহয়, এই ৰাতিপুৱা ক'লৈ আহিছোঁ আমি আহিছোঁ আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। আৰু এয়া যিসকলে আহি পাইছে, চাগে বহুতেই আহি পাইছে, গেটখন দেখিতো গম পাইছেই। আমি ৰাস্তাটো পায়ে গ'লোঁ কামাখ্যা মন্দিৰলৈ সোমোৱা, আৰু ৰাস্তাটোত সোমোৱাৰ পিছতে পৰিৱেশটো খুব ধুনীয়া লাগে। আৰু স্পেচিয়েলি ৰাতিপুৱাৰ সময়খিনিতো ক'বই নালাগে, চাৰিওফালে সেউজীয়া অলপমান যোৱাৰ পিছতে, সেইকাৰণে খুব ভাল লাগে। আৰু এয়া দেখিছেনে কি ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। ৰাতিপুৱা এনেকুৱা এটা দৃশ্য দেখিলে মনটো গোটেই দিনটোলৈকে ভাল হৈ থাকে। আৰু এয়া আমি গৈ আছোঁ। আৰু দেখিছেনে আমি আহি পায়ে গ'লোঁ আৰু কুকু টোপনি আহি গ'ল। এয়া ধুনীয়াকৈ মাকৰ কোলাত শুই আছে। বাৰু যি কি নহওক, আমি ধুনীয়াকৈ চাকি ধূপ লৈ ল'লোঁ আৰু এয়া মন্দিৰলৈ সোমাইছোঁ। দেখিছেনে ৰাতিপুৱাতে কিমান মানুহ আছে। থাকেই বাৰু, ৰাতিপুৱাৰ পৰাই বহুত মানুহ হয় কামাখ্যা মন্দিৰত। আৰু আমি ধুনীয়াকৈ চাকি ধূপ জ্বলালোঁ। আজি পিছে ৰাতিপুৱাতে বৰ ৰ'দ দিছে, চকু মেলিবই পৰা নাই। বাৰু ৰাতিপুৱাতে কামাখ্যা মাৰ মন্দিৰভাগ দৰ্শন কৰি মনটো বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে মোৰ দাদা আৰু বৌ। আৰু তাৰ পাছতে আমি কামাখ্যা মন্দিৰ দৰ্শন হোৱাৰ পিছত কামাখ্যা মন্দিৰৰ পৰা অলপমান ওপৰলৈকে গৈ এই ৰাস্তাটোৰে এটা শিৱ বাবাৰ মন্দিৰ আছে। আৰু তাৰ পৰা এয়া দৃশ্যটো দেখুৱাইছোঁ, কিমান যে ধুনীয়া, মানে ব্ৰহ্মপুত্ৰ নদীটো দেখি পোৱা যায় আৰু চাৰিওফালৰ পৰিৱেশটো বহুত বেছি শান্তি লাগে। মই পিছে এইভাগ মন্দিৰলৈ আগতে গৈ পোৱা নাছিলোঁ মানে মই জনাই নাছিলোঁ যে তাত এইটো শিৱ বাবাৰ মন্দিৰ আছে। হয়তো বহুতে নাজানিবও পাৰে। আপোনালোকে কামাখ্যা মন্দিৰলৈ গ'লে এইভাগ মন্দিৰো দৰ্শন কৰিব, মনটো বহুত বেছি ভাল লাগিব। মানে মই ক'ব পাৰোঁ যে জেগাটোলৈ গৈ সকলোৰে মানে মনটো বহুত বেছিয়ে ভাল লাগিব। তেনে মন্দিৰটো ভালকৈ দেখুৱাটো মানা আছে, কাৰণে মই মন্দিৰটোৰ ভিডিঅ' লোৱা নাই, কিন্তু চাৰিওফালটো এবাৰ দেখাই দিছোঁ, খুব ধুনীয়া। আৰু এয়া আমি এইটো মন্দিৰো দৰ্শন কৰি ল'লোঁ। এই মন্দিৰ ভাগত কৌটিটা শিৱলিংগৰ শক্তি থকা বুলি কোৱা যায়, সেইকাৰণে মন্দিৰটোৰ নাম হৈছে কৌটিলিংগ মন্দিৰ। আৰু এয়া তাতেও আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ। কৰি পিনে ঘৰলৈকে আহি গ'লোঁ আৰু যিহেতু ৰাতিপুৱা অফিচো আছে আৰু আমি সোনকালে গৈছিলোঁ, সেইকাৰণে মন্দিৰ দৰ্শন কৰি ধুনীয়াকৈ ঘৰ আহি গ'লোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।